হেল্ল' এভৰিৱান ঠাণ্ডা দিন আহি পালেহি মোৰ মাতটো শুনিও গম পাইছে চাগে একেবাৰে ভাগি আছে মোৰো সেই ঠাণ্ডা সোমালে অলপমান চৰ্দি লাগি আছে আৰু সেইকাৰণে আজি মই ঠাণ্ডা দিনত বনাই খাব পৰা একদম ইজি খাই মানে ভাল লগা আৰু একদম ঝটপট বনাব পৰা চিম্পল দুটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুত দিন ট্ৰেভেল ভিডিঅ' দি থাকিলোঁ আপোনালোকক আৰু আজি সেইকাৰণে ৰেচিপি ভিডিঅ' লৈ আহিছোঁ দুটা এয়া প্ৰথমতে আজি লাঞ্চত বনাইছোঁ মই পোলাওৰ কাৰণে মই এয়া ঠাণ্ডা দিনত বহুত ধুনীয়া ধুনীয়া শাক পাচলি ওলাই ন একদম ৰং বিৰঙি সেই গোটেইখিনি কাটি ল'লোঁ দেখিছে আলু মটৰ গাজৰ সকলোখিনি আৰু লগতে লৈছোঁ কেইটামান চয়াবিন এইকেইটা গৰম পানীত অলপ নিমখৰ সৈতে মই তিয়াই থৈ দিলোঁ আৰু ভালকৈ ধুই চেপি ল'লোঁ আৰু তাৰপাছতে ইয়াতে মই চাউলখিনিও ধুই 5 মিনিটমানৰ কাৰণে তিয়াই থৈ দিছোঁ ৰেডি কৰি ল'লোঁ সকলোখিনি আৰু শুকান মছলাত লৈছোঁ এয়া জিৰা 3টা ইলাচি আৰু তেজপাত লং আৰু লৈছোঁ অলপমান দালচেনি গৰমে গৰমে এই পোলাওটো খাই বহুত বেছি ভাল লাগে আজি মই বনাব লৈছোঁ চয়াবিন পোলাও লগতে মানে মিক্স ভেজিটেবল আৰু দেখিলে প্ৰথমতে অলপমান মই তেল গৰম কৰিলোঁ তাতে শুকান মছলাখিনি মই ভাজি ল'লোঁ যেতিয়া শুকান মছলাখিনিৰ পৰা ধুনীয়া এটা গোন্ধ ওলালে তাৰপাছতে মই ইয়াতে দি দিলোঁ পিঁয়াজখিনিও মই একেবাৰে ৰঙচুৱা হোৱালৈকে ভাজি ল'ম আৰু যেতিয়াই আমাৰ পিঁয়াজখিনি ৰঙচুৱাকৈ ভজা হৈ গ'ল এতিয়া মই ইয়াতে দি দিম কাটি ৰখা শাক পাচলিখিনি যেনে মই আলু বিন গাজৰ মটৰ ফুলকবি সেই সকলোখিনি আজি ৰেডি কৰি ৰাখিছিলোঁ ঠাণ্ডা দিনত এই মিক্স শাকৰ মানে পোলাওটো খাবলৈ বিৰাটেই বেছি ভাল লাগে গৰমে গৰমে বিশেষকৈ আৰু ইচ্ছা কৰিলে নহয় ইয়াতে পনীৰো দি দিব পাৰে যেনেকৈ মই আজি চয়াবিনৰ ব্যৱহাৰ কৰিছোঁ পনীৰ দি দিলেও বহুত বেছি ভাল লাগে খাবৰ কাৰণে আৰু বহুতে বেলেগ বেলেগ ধৰণে বনায় আপোনালোকৰ নিজৰ ইচ্ছামতে যি মন যায় যেনেকৈ মন যায় আপোনালোকে এক্সপেৰিমেণ্ট কৰিব পাৰে এই পোলাওটো যেনেকৈ হ'লেও মানে খাই ভালেই লাগে বিশেষকৈ গৰমে গৰমে আৰু ইয়াত দেখিলেনে সকলোখিনি মই ধুনীয়াকৈ কৰি ল'লোঁ মিক্স 2 মিনিটমান ঢাকনখন মাৰি ৰাখি থৈ দিলোঁ আৰু তাৰপিছতে ইয়াতে দিছোঁ অলপমান বিৰিয়ানী মছলা আৰু তাৰ লগতে দিম জোখমতে নিমখটো পাছত আকৌ মই যেতিয়া পানী দিম তাৰপিছত টেষ্ট কৰিব লাগিব আৰু ইয়াৰ পিছতে দি দিলোঁ মই এয়া চয়াবিনখিনি যিখিনি মই ধুই টুকি ৰেডি কৰি থৈছিলোঁ এই সকলোখিনি ধুনীয়াকৈ মিক্স কৰি দিম আৰু একে ঢাকনিখন বন্ধ কৰি 2-3 মিনিটৰ কাৰণে গোটেইখিনি মানে মছলাৰ সৈতে মিক্স আৰু অকণমান আধা সিজা হ'বলৈ থৈ দিম এইখিনিতে মই প্ৰথমতে হালধি দিবলৈ পাহৰি গৈছিলোঁ সেয়া পিছত মই আৰু অকণমান হালধি দি দিলোঁ আৰু গোটেইখিনি আকৌ ধুনীয়াকৈ কৰি দিলোঁ মিক্স আৰু তাৰপিছত সেই 2-3 মিনিটৰ কাৰণে অলপ ঢাকি থৈ দিম আৰু 2-3 মিনিটৰ পাছত দেখিছে শাকবোৰে পানী এৰি দিবলৈ আৰম্ভ কৰিছে আৰু তাৰপিছতে এইখিনি মই আকৌ এবাৰ মিক্স কৰি দিলোঁ আৰু যিখিনি মই চাউল ৰেডি কৰি থৈছিলোঁ ধুই ৰেডি কৰি থৈছিলোঁ সেই চাউলখিনি মই ইয়াতে দি দিলোঁ আৰু যিকোনো চাউলে আপোনালোকে ব্যৱহাৰ কৰিব পাৰি ইয়াত ঘৰত মানে নৰ্মেলি যি চাউল থাকে মই আজি সদায় ভাত খোৱা চাউল ব্যৱহাৰ কৰিছোঁ তাৰ পাছতে মই ইয়াতে এয়া ফ্ৰাই কৰি থোৱা কাজু কেইটামান আছিলে সেই কাজু কেইটা মই ইয়াতে দি দিলোঁ ধুনীয়াকৈ কৰি দিলোঁ মিক্স আৰু এইখিনিতে আপোনালোকে পানীটো দিয়াৰ পাছত নিমখটো চেক কৰি ল'ব আৰু তাৰপিছত ঢাকনখন মাৰি 2টা চিটি অহালৈকে কৰি দিলে আমাৰ পোলাও ৰেডি হৈ যাব এয়া দেখিলেনে 2টা চিটি অহাৰ পাছত আমাৰ আজি পোলাও ৰেডি হৈ গ'ল লাঞ্চ ৰেডি হৈ গ'ল আৰু মই চিটিটো নিজে যাবলৈ দিলোঁ মানে জবৰদস্তি খুলি দিয়া নাই আৰু কিমান ধুনীয়া ফ্লাফি বনিছে দেখিছেনে ভাতখিনি মানে ৰাইচখিনি দেখাতে ধুনীয়া লাগিছে আৰু তাতে মই 1 চামুচ ঘিউ দি দিলোঁ আৰু ধুনীয়াকৈ কৰি দিলোঁ মিক্স ঘিটো আপোনালোকে যেতিয়া প্ৰথমতে যে তেল দিয়ে তাৰ ঠাইতো দি দিব পাৰে বা পিছত দিলেও ভাল লাগে মই বিশেষকৈ পিছতেই দিওঁ তেতিয়া মানে গোন্ধটো বেছি ভাল লাগে মোৰ আৰু ধুনীয়াকৈ এনেকৈ বাতি এটাত ভৰাই লৈ কৰি দিলোঁ চাৰ্ভ আৰু আজি আমাৰ লাঞ্চ ৰেডি হৈ গ'ল আপোনালোকৰ কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব টিফিনত দিবলৈ এই পোলাও ৰেচিপিটো বিৰাটেই বেছি ভাল হয় ট্ৰাই কৰিব বুলি মই আশা কৰিলোঁ আৰু ৰাতি কি বনালোঁ জানেনে এখন জালুকীয়া মাংসৰ আঞ্জা ফ্ৰিজটো খুলি চালোঁ বোলো মাংস খাবলৈ মন গৈছে কাৰণ গাটো যিহেতু অলপ ঠাণ্ডা লাগি আছে আৰু দেখিলোঁ অকল বোলো 3ডোখৰহে মাংস বাকী আছেগৈ লেগ পিচ আৰু তাকে ভাবিলোঁ অকণমান বেছিকৈ মানে জোল কৰি জালুক দি বনাওঁ তাতে বনাবলৈ ৰেডি কৰিলোঁ প্ৰথমতে এয়া এখন মই কেৰাহী পাতি ল'লোঁ তাতে মই 1 চামুচমান অকল তেল দি দিছোঁ মিঠাতেল দি দিলোঁ আৰু যেতিয়া তেলখিনি গৰম হৈ গ'ল তাতে মই পিঁয়াজ ডাঙৰ চাইজৰ এটা পিঁয়াজ ইয়াতে কাটি মেলি ফ্ৰাই কৰি ল'লোঁ ধুনীয়াকৈ
যেতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ভজা হৈ গ'ল তাতে মই ইয়াৰ লেগ পিচকেইটা দি দিলোঁ আৰু যিহেতু আমি জোল খাম সেইকাৰণে মানে বহুত বেছি পানী দি মই বনাম আৰু এতিয়া দেখিলেনে লেগ পিচকেইটা মই প্ৰথমতে এনেকৈ ফ্ৰাই কৰি ল'ম এতিয়া মই বিশেষ আৰু বেলেগ একো বস্তু নিদিওঁ এনেকৈ অকল পিঁয়াজৰ লগত লেগ পিচকেইটা মই ফ্ৰাই কৰি ল'ম অলপ সময়ৰ পাছত এয়া দেখিছে মাংসৰ পৰা পানী প্ৰায় শুকাই গৈছে ড্ৰাই হৈ গ'ল মাংসখিনি এতিয়া মই ইয়াতে বাকী যিমানবোৰ মানে মছলা আছিলে সেইবোৰ দিম যেনে প্ৰথমতে দিলোঁ এয়া জোখমতে নিমখ আৰু যিহেতু বহুত জোল কৰি মই সেইকাৰণে নিমখটো মই পিছত আকৌ চেক কৰিম আৰু তাৰপিছত ইয়াতে দিলোঁ মই হালধি অলপমান চিকেনৰ মছলা আৰু তাৰপিছতে দিলোঁ ঢেৰ মানে ৰচুন আৰু আদা খুন্দি লোৱা তাৰপিছত এই সকলোখিনি কৰি দিম ধুনীয়াকৈ মিক্স আৰু গেছটো মিডিয়াম কৰি অলপ সময়ৰ কাৰণে ভাজি ৰাখিম অলপ সময় ঢাকনিখন বন্ধ কৰি মই সিজাই ৰাখিছিলোঁ মিডিয়াম গেছত আৰু তাৰপিছতে ঢাকনিখন দাঙি চাইছোঁ দেখিছে অলপ লাগি ধৰিবলৈ আৰম্ভ কৰিছে তলৰ ফালে যিটো মই তেলটো অলপ কমকৈ দিছিলোঁ আৰু চিন্তা কৰিব নালাগে সেই লাগি ধৰাবোৰ পিছত গ্ৰেভিত মানে বিৰাট ধুনীয়া এটা টেষ্ট এটা আনিব আৰু তাৰপিছতে ইয়াতে মই এটা ডাঙৰ চাইজৰ বিলাহী কাটি দি দিলোঁ আৰু মাংসখিনি সিজিবৰ কাৰণে পিছত চিন্তা কৰিব নালাগে বিলাহী যিখিনি দেখিলেনে গলি ধুনীয়াকৈ এটা গ্ৰেভি ৰেডি হৈ গৈছে আৰু সেইখিনিতে মাংসখিনি ধুনীয়াকৈ সিজিব আৰু এতিয়া মই গেছটো একদম কম কৰি দিলোঁ আৰু তাৰপিছত ইয়াতে দি দিলোঁ শাকখিনি ইয়াত শাকত আছে এটা ডাঙৰ চাইজৰ ওলকবি আৰু এটা আছে আলু ওলকবিখিনি মই অলপ সৰুকৈ কাটিছোঁ আৰু আলুখিনি মই ডাঙৰ এটা আলু মানে 4 ফাল কৰি দিছোঁ তাৰপিছত এইখিনি ধুনীয়াকৈ কৰি দিলোঁ মিক্স তাৰপিছত ইয়াতে দিলোঁ 2 খিলা তেজপাত আৰু কি হ'ল জানেনে তাৰপিছত সেইখিনি নহয় 2-3 মিনিট সিজাই লোৱাৰ পাছত মই গৰম পানী দিলোঁ আৰু লগতে জালুক দিলোঁ কিন্তু সেইখিনি মই কেমেৰাটো মানে অন কৰিবলৈ পাহৰি থাকিলোঁ ৰেডি কৰি ৰাখিলোঁ কিন্তু অন কৰিবলৈ থাকি গুচি গ'ল জানেনে ইমান বেয়া লাগিছে মোৰ পিছত কিন্তু হ'লেও সেইটো বাৰু সকলোৱে জানেই জালুক দিয়া আঞ্জানো কেনেকৈ বনায় আৰু তাকে এইখিনি ৰেডি হৈ গ'ল আমাৰ এইখিনি মই এনেকৈ ইয়াতে উলিয়াই লৈছোঁ গোটেইখিনি একেলগতে আৰু আনফালে মই ভাতটো পাতি ল'লোঁ আজি আমাৰ জালুকীয়া মাংসৰ আঞ্জাৰ লগত ভাত ৰেডি হৈ গ'ল আপোনালোকৰ কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ বাই